গুড মৰ্নিং ফ্ৰেন্ডছ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। যে বহুত দিন ভিডিঅ' দিবই পৰা নাছিলো, আজি ভাবিলো ডেইলি ব্লগ এটাকে দিওঁ। আজি শুই উঠাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰো বুলি ভাবিলো। এতিয়া বিচনাতে আছো, উঠাই নাই। এতিয়া 7টাই বাজিলে, মই উঠো মানে আৰু উঠি মুখ হাত ধুম। এইফালে বতৰটো হেমেকা। ৰাতিপুৱা 6টা বজাত মানে বৰষুণ যাক ডাঙৰকৈ দিলে। এতিয়া বৰষুণ নাই, বতৰটো অকণমান মুকলি কৰিছে আৰু দেৰিকৈ ৰ'দ যাক দিবগৈও পাৰে। আজি 7টা বজাৰ পিছতহে বাহিৰখন প্ৰৱেশ, মানে জীৱন ৰখা তোলে। মানে আগতে 5টা বজাৰ আগত সাৰ পাবলৈ নাথাকৈ 5টা বজাত উঠোৱেই। আজিকালি এইটো নহয়, 7টা বজাতহে সাৰ পাওঁ। ক'ত চিঞৰিছে? আমাৰ সোণমণিকেইটা ইমান ধুনীয়াকৈ হাঁহ পোৱালিকেইটা চৰি আছে, দেখিছেনে? ইমানকৈ পানীখিনিত তাহাঁতি চৰি আছে। তাত ভাত দি থোৱা আছে। তাহাঁতি এনেকৈ ভাত দি থ'লে গোটেই দিনটোলৈ একো চিন্তা কৰিব নালাগে, তাহাঁতি তাতে চৰি থাকে। কিন্তু কালি এটা গুচি গৈছে, যাওঁতে হেৰালে। মাতিলে আহিব চাবচোন। এতিয়া মুখ ধুই আহিলোৱে, ৰখি নাথাকোঁ আৰু কামত লাগি যাওঁ। এতিয়া দেৰিকৈ কিজানি নগৈ ৰুটি বনাবে, তাৰ আগতে মই ভাবিছোঁ কাঁচকলা আলুগুটিয়ে গা নোধোৱাৰ আগতে কাটি থৈ যাওঁ। আহি কি বনাম আৰু চিন্তা কৰি কাঁচকলা আলুগুটি কাটিব লৈ লওঁ। এইফালে কাঁচকল কাটিছোঁ দীঘল দীঘলকৈ। এনেকৈ কাটিলে ভাজিবোৰ টেষ্ট হয় আৰু খাবলৈ। এইফালে আলু এনেকৈ দীঘল দীঘলকৈ কাটিছোঁ। পিঁয়াজৰ পৰা নহৰুকে ধৰি চব বস্তু যোগাৰ কৰি থৈ গৈছোঁ কাটি পাচি, আৰু লগত জলকীয়াও যোগাৰ কৰি থৈ গৈছোঁ। আহি গা ধুই আহি বনামহি আৰু এতিয়া চব কাটি পাচি ৰেডি। গা পা ধুই আহিছোঁ। এতিয়া গা ধুই আহিলোঁ আৰু আজি মূৰটো ধুই দিলোঁ। মূৰটোত উফি হৈছিলে, সেইটো কাৰণে মূৰটো ধুই দিলোঁ। আৰু তাৰ আগতে বিচনা পত্ৰ পাৰিলোঁ। শুই উঠি অহাৰ পাছত বিচনা পত্ৰ পাৰি আজৰি হ'লোঁ। বেলেগ কাম নাই আৰু বিশেষ। আৰু এতিয়া খোৱা বোৱা একো হোৱাই নাই, 8টা বাজিলে। আৰু খোৱা বোৱা যা যোগাৰ কৰিব লাগিব। তাৰ আগতে গা ধুই আহিছোঁ। ধূপ জ্বলাই লওঁ, ধূপ জ্বলাই লৈহে ৰাতিপুৱা চাহকাপ খাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। ধূপ জ্বলোৱা জেগাডোখৰত মই ৰাখিছোঁ এখন গণেশৰ ফটো আৰু এখন সৰু সৰস্বতীৰ ফটো আৰু ককাৰ এখন ফটো ৰাখিছোঁ। আনদিনাৰ দৰে আজিও গাটো ধুই আহি ধূপডাল লগাই লৈছোঁ, দিনটো যাতে ভালে পাৰ হয় তাৰে কামনা। গাটো ধুই আহি ধূপডাল জ্বলালে মনটোকে ভাল লাগে, দিনটো পবিত্ৰ যেন লাগে। এইফালে মই বনাই আছোঁ কাঁচকল আৰু আলুগুটি ভাজিখিনি। গেছতে পাতি থ'ম মিডিয়ামত, হৈ থাকিব ভাজিখিনি। হ'লে ৰুটিৰ লগত খাব পাৰিম আৰু। ভাজিখিনি বনাই হৈ গ'ল, এতিয়া খামগৈ আৰু। ফাৰ্ষ্টটো কৰি লওঁ বুলি ভাবিছোঁ। এফালে লৈছোঁ ৰুটি, আমৰ আচাৰ, কাঁচকলৰ ভাজি। এইফালে ৰুটি ভাজি খাবলৈ লৈছোঁ। আৰু বিশেষ ভিডিঅ' কৰা নহ'লে, যিহেতু চব ৰুটি খোৱাত ব্যস্ত হৈ আছিলে আৰু কেমেৰা ধৰিবলৈও কোনো নাই সেইটো সময়ত। সেইটো কাৰণে নিজে যিমান পাৰোঁ চিন হিচাপে ৰাখিলোঁ আৰু আপোনালোকক দেখাবলৈ। হেল্ল' এভৰিৱান, এতিয়া মই আছোঁ আগফালে বাৰান্দাত বহি আছোঁ। চকী এখন আছে ইয়াতে। ইয়াত মানে আজি বতৰটো অকণমান ঠাণ্ডা বুলিহে বহি থাকিব পাৰিছোঁ। গৰম হ'লে এনেকৈ বহি থাকিব নোৱাৰি। অকণমান হ'লেও ৰ'দটো দিলেও ইমান গৰমটো মানে পৰা নাই। আগবেলাৰ পৰা যেতিয়া ৰ'দটো ওলায় তেতিয়া মানে ইয়াত পূৰা জুইগতে গৰম হৈ থাকে, সেইটো কাৰণে বহি থাকিব নোৱাৰি। কিন্তু আজি বতৰটো ঠাণ্ডা বুলি বহি আছোঁ আৰু। মাটো গ'ল বেংকলৈ, মায়ে ভাত পানী বনাই থৈ গৈছে আৰু দেউতা কামত গ'ল। আৰু হঠাতে মা যোৱাৰ পাছতে পেহীঘৰ ভণ্টি আহিছে, তাই খবৰ দি অহা নাই। মায়েহে গম পায়, আৰু গম পোৱা হ'লেতো মই ব্লগটো ষ্টাৰ্ট কৰোঁতে ক'লোঁ হয়, কিন্তু গম পোৱা নাছিলোঁ। তাইও বোলে দুদিনমান থাকিম বুলি আহিছে। ভালেই হৈছে, লগ এটাও হ'ব মোৰ ভাগৰো। আৰু তাইতো এতিয়া টিভি চাই আছে, খোৱা বোৱা একো কৰাই নাই তাইও। এতিয়া তাই আমাৰ লগতে আমি ৰুটি খাওঁতেই তাই চাহ খোৱা, কিজানি ভোক লাগিছেগৈ আৰু। এতিয়া দাইলো তেল মাৰিবলৈ আছে, তেল মাৰিও লওঁগৈ। আৰু তাইতো আহিব বুলি গম পোৱা নাছিলোঁ, বেলেগ একো সেইটো কাৰণে যা যোগাৰ কৰা নাছিলোঁ। এতিয়া ডিম আছে, ডিমকে আমলেট কৰিমগৈ বুলি ভাবিছোঁ, আৰু লগতে ময়ো ভাতকেইটা খাই লওঁগৈ। এইফালে দাইলত তেল মাৰিবলৈ কেৰাহী পাতি থৈছোঁ, তেল গৰম হৈ আছে।
বিলাহীখিনি দি এনেকৈ ভাজি ল'ম আৰু অকণমান এইফালে বিলাহীখিনি শুকাই গ'ল এতিয়া ইয়াত দাইল দি দিম আৰু এনেকৈ তেল মাৰিলে ভাল লাগে আৰু দাইলখিনি উতল আহিলে বনাই হৈ যাব দাইল বনাই দিয়া হৈ গ'ল এয়া মোৰ কাৰণে কিবা বনাইছে একদম ঘামি জামি আমলেট বনাই আছোঁ আমলেট আমাৰ আলহী আজি পিটিকা বনাইছে কি পিটিকা বনাইছে চাওঁ দেচোন ইফালে দাইলত দিয়া আলুগুটি আৰু কঁঠাল গুটি আৰু পিঁয়াজ নিমখ আৰু এইফালে জ্বলা খৰিচা দেখি আৰু লোভ লাগি গৈছে আৰু দেই আজি মানে খোৱাবই মানে পিটিকা যে বনাইছিলোঁ দাইল এয়া ভাত লৈ লৈছোঁ আগবেলাতে বনোৱা আৰু এইফালে আমলেট পিটিকা হ'বই আৰু এইফালে বগৰী লৈছোঁ পিটিকা যি হৈছে কেনে এইফালে পিটিকা হৈ গ'ল ৰংটো ধুনীয়া হৈছে আলহীয়ে কি বনাইছে খাই চালেহে গম পাম আৰু দেই আলহীয়ে খালে মই থাকিয়ে গ'লোঁ কেনে হৈছে মই বনোৱা মই এতিয়া পিটিকা খাই চালেহে গম পাম এয়া পিটিকাৰ আচাৰ খাইছে কেনেকুৱা লাগিছে খাই পিটিকা খাই চালেহে গম পাম দেই মস্তি এইফালে গোটেই কাঁহী বাতি দম খাই থকা দেখিছে এইগোপা এতিয়া ধুব লাগিব আৰু চাহ খোৱাৰ পৰা ভাত খোৱালৈকে চব কাঁহী বাতি দম খাই আছে ভাত পানীটো খোৱা বোৱা কৰিলোঁ আৰু এইগোপা বনাই মেলি থাকোঁতে মানে এনেকুৱা ঘামিলোঁ গেছটো একদম গৰম ভাৱটো একদম গাতে ধৰি আহিছে একদম পূৰা ঘামি জামি দেখিছে নাই মুখৰ ৰং একদম কিবা হৈ গ'লগৈ নিজকে নিজে ইমান লেতেৰা পাইছোঁ আৰু বেচিনটোতো এইসোপা কাঁহী বাতিসোপা দেখিছে আৰু ৰাতি চাহ খোৱাৰ পৰা এইসোপা গোট খাই আছে এইখিনিও এতিয়া ধুই লওঁগৈ গধূলি হোৱাৰ আগতে চব কাম বন কৰি আজৰি হৈ লওঁ বেলেগ কাম নাই সেই অকল কাঁহী বাতিকেইটাহে ধুবলৈ আছে তাৰপৰা গা পা ধুই এনেই অকণমান ওলাই যাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই ধৈৰ্য্যজনে আজি ব্লগৰ পৰা বিদায় লৈছোঁ বাই বাই